ছোৱালীসকলক ভাল পোৱাৰ লগতে ভাল ব্যৱহাৰ কৰাটোও দৰকাৰ। ছোৱালীসকল বিয়াৰ আগত দেউতাকৰ ৰাজকন্যা হৈ থাকে আৰু বিয়াৰ পিছত সেই ৰাজকন্যাৰ আসন এৰি অহাৰ বেদনা মাত্ৰ ছোৱালীসকলেহে বুজিব পাৰে। আমাৰ সমাজৰ এটা বাস্তৱ চৰিত্ৰ, ধৰ্ষিত হোৱা ছোৱালীক কোনেও বিয়া পাতিব নোখোজে, কিন্তু বোৱাৰীৰ লগত প্ৰেম কৰা মানুহৰ অভাৱ নাই। যিজনী মাকৰ ৰাতি টোপনি নাহে, তেওঁৰ কলা ছোৱালীজনী বিয়া দিবলৈ পাত্ৰ বিচাৰি নাপায়, তেওঁৱে দিনৰ পোহৰত ল'ৰাৰ কাৰণে বগী ধুনীয়া বোৱাৰী বিচাৰি ফুৰে। সেই নাৰী সবাতোকৈ উত্তম, যি নাৰীয়ে নিজৰ স্বামীৰ উপাৰ্জনৰ ভিতৰত নিজৰ চাহিদা সীমাবদ্ধ ৰাখে। পৰনাৰী আৰু পৰপুৰুষ এইবোৰ মৰীচিকা, এইবোৰৰ পিছত দৌৰিলে নিজৰ সংসাৰ ধ্বংস হোৱাটো নিশ্চিত। সেইকাৰণে পুৰুষসকলে নিজৰজনীকে কেটৰিনা কাইফ বা জেকলিন যি বুলি ভাবে ভাবক, আৰু মহিলাসকলে নিজৰ মানুহজনক ঋতিক ৰোশন বা বৰুণ ধাৱন যি বুলি ভাবে ভাবক, তাতেই শান্তি পাব। মহিলাসকলে গৰমে ঠাণ্ডাই ইমান কষ্ট কৰি আমাক ৰান্ধি বাঢ়ি খুৱায়, কিন্তু আমি কেতিয়াও সিহঁতৰ তাৰিফ নকৰোঁ। কিন্তু এইটো ঠিক, বেয়া হ'বৰ দিনা মুখৰ ওপৰত কৈ দিওঁ, কি বনাইছা এইবোৰ, যেন ভাড়াত অনা ৰান্ধনীহে। আৰে ভাই, কেতিয়াবা অলপ ইফাল সিফাল হ'বও পাৰে, জুই পানীৰ খেল। কেতিয়াবা ভাল হ'লেও অলপ তাৰিফ কৰি দিবচোন, কাৰণ মহিলাসকলে নিজৰ মানুহজনৰ তাৰিফ শুনিব বহুত ভাল পায়। এদিনাখন এজন মানুহে এজন মটিভেশ্যনেল স্পীকাৰৰ ভাষণ শুনিব গ'ল। তেওঁ কৈ আছিল, ৱাইফৰ ৰন্ধা বঢ়াৰ অলপ তাৰিফ কৰিলে আগতকৈ আৰু বেছি টেষ্টি খানা বনাই খুৱাব। ভাষণ শুনি মানুহজনে ঘৰলৈ আহিল। সেইদিনা তেওঁৰ ঘৈণীয়েকৰ অলপ গা বেয়া আছিল। ঘৈণীয়েকে কাষৰে বৌয়েকৰ পৰা অলপ তৰকাৰী আনি তেওঁৰ কাৰণে থৈছিল আৰু নিজে দিনৰে যি আছিল তাকে খাই শুই আছিল। মানুহজনে ভাত খাই থাকোঁতে মটিভেশ্যনেল স্পীকাৰৰ কথা মনত কৰি ক'লে, বাহ, ইমান টেষ্টি বনাইছা, বহুত ভাল লাগিছে। ঘৈণীয়েকে একেজাপে বিচনাৰ পৰা উঠি ক'লে, আজি 13 বছৰে ৰান্ধি খুৱালোঁ, এদিনো নকলা ভাল হোৱা বুলি। আজি নৱৰ হাতৰ তৰকাৰীখিনি ইমান ভাল লাগিলনে আপোনাৰ? এতিয়া শুই থাকক, ৰাতিপুৱা বিচাৰ কৰিম। সেইকাৰণে তাৰিফ কৰাৰ আগত চাই ল'ব কোনে বনাইছে, নহ'লে পিছত কমেণ্ট কৰি মোক ক'ব আপোনাৰ কথা শুনি বেন বাজি গ'ল। অকণমান ধেমালি কৰিলোঁ, কোনেও বেয়া নাপাব। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু ভিডিঅ'টো যদি নতুনকৈ চাই আছে চেনেলটো So please whatever. আপোনালোকে বুজি পাইছে, ছাবস্ক্ৰাইব কৰি দিব।